দেশত ভয়ংকৰ আৰ্থিক সুনামি আহি আছে আৰু জনতাৰ ভয়ত সম্পূৰ্ণ ছিষ্টেম একেবাৰে কপি আছে। এক বছৰৰ ভিতৰত হয়তো নৰেন্দ্ৰ মোদী আৰু প্ৰধানমন্ত্ৰী হৈ নাথাকিবও পাৰে। দেশত হয়তো জৰুৰী অৱস্থা ঘোষণা হ'ব নাইবা চৰকাৰ ভংগ হ'ব। কিন্তু এই কথা মোৰ নহয়, দেশৰ লিডাৰ অফ দ্য অপজিশ্যন ৰাহুল গান্ধীৰ। চাওঁ আহক এবাৰ তেওঁ কি মন্তব্য কৰিছিল। आर्थिक सुनामी आ रही है, भयंकर आर्थिक सुनामी अब आ रही है। उसका कारण है कि हिंदुस्तान का जो प्रोटेक्शन का सिस्टम था, जो इंटरनेशनल इकोनॉमी से एक प्रकार से शॉक अब्जॉर्बर था, उसको बीजेपी ने हटा दिया है। तो एक तरफ से भयंकर आर्थिक सुनामी आ रही है, प्राइसेस बढ़ रही हैं, और ये अभी शुरुआत देखी आपने। ऐसी इकोनॉमिक क्राइसिस आएगी हिंदुस्तान में जो आपने अपने लाइफ में नहीं देखी होगी। ये हो रहा है, इसको आप कोई रोक नहीं सकते। তেওঁৰ মতে ভাৰতৰ অৰ্থনীতিৰ সুৰক্ষা ব্যৱস্থা একেবাৰে দুৰ্বল হৈ পৰিছে আৰু মূল্যবৃদ্ধিৰ এয়া মাথো আৰম্ভণিহে। এতিয়া ডাঙৰ প্ৰশ্নটো হ'ল যে ৰাহুল গান্ধীৰ সেই সতৰ্কবাণী কেনেবাকৈ সত্য প্ৰমাণিত হ'ব নেকি, নে এয়া কেৱল ৰাজনৈতিক আক্ৰমণহে। আৰু তেওঁতো দাবী কৰিছে যে যি ছিষ্টেমক এসময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কণ্ট্ৰল কৰিছিল, এতিয়া সেই ছিষ্টেমেই তেওঁক এইবোৰ তথ্য দি আছে। কিন্তু এটা কথা, যদি তেওঁ দিয়া সতৰ্কবাণীবোৰ সত্য হয় বা তেওঁ কৰা দাবীসমূহ যদি সত্য প্ৰমাণিত হয়, তেন্তে কি অৱস্থা হ'ব দেশৰ।